হাই গাইছ, আজি গৈ আছোঁ মানে পাহাৰলৈ মানে গাঁৱতে বিয়া এঘৰ আছে, তাৰ কাৰণে খৰি ল'ব যাব লাগে। সেইকাৰণে আজি বহুত দিনৰ মূৰত পাহাৰলৈ গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকিব গাইছ, আজি পাহাৰত গৈ কি কৰোঁ। আৰু হোৱা সেইকেইটা পাৰ্টনাৰকেইটা পাহাৰত মানে ট্ৰেক্টৰ লৈ যাব, আৰু সেইকাৰণতে ট্ৰেক্টৰতে যাম আৰু গৈ চাওঁ গ'লে না কি জানো। আমাৰ অলৰেডি লেট হৈ গ'ল আজি ওলোৱা। আৰু এইখন দিখাৰী ব্ৰিজ, ট্ৰেইন ব্ৰিজ লাউৰা। তাৰ মানে ট্ৰেক্টৰখন গুচি গ'ল, এৰি গ'ল আমাক, আমি আহি নাপালোঁ, আগতীয়াকৈ গ'ল। চ' সেইকাৰণে উপায় নাই, আমি খোজকাঢ়ি যাম আৰু 1-2ডালকৈ খৰি বুকি লৈ আহিম। আৰু সেইখন দেখিব আপুনি পাহাৰ কমচে কম 5-6 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, আৰু খোজকাঢ়ি যাব লাগিব। আৰু ভিউজ চাই লওক গাইছ, দিখাৰী নদীৰ দিখাৰী ব্ৰিজ, ট্ৰেইন ব্ৰিজ। আৰু সেই পিছফালে দেখি পোৱাখন মানে হাইৱে ব্ৰিজ, মেইন ৰোড। চ' গাইছ, আৰু গৈ আছোঁ আমি বৰ্তমান লাহে লাহে খোজকাঢ়ি, আৰু নজাৰা এনেকুৱা। আৰু আহি দেখি পালোঁ ইয়াত মানে কি বুলি কয়, জানুৱাৰী পাৰ্টি খাই পূৰা লেতেৰা কৰি ৰাখিছে, একদম বটল চাক ৰাইচ কি কৰি ৰখাইছে, একদম খালি জুইৰ চৌকাত লগাই দিছে, আৰু পৰিৱেশ চাহ পূৰা লেতেৰা কৰি ৰখাইছে। এটলিষ্ট চফা কৰি যাব পাৰে, খাই বৈ ইমান লেতেৰা কৰি ৰাখি গৈছে চাহ। গাইছ, আহি বগৰী গছ পাই গ'লোঁ। খাই চাওঁ আৰু মিঠা নে টেঙা একটামান ট্ৰাই কৰি চাওঁ। মজা মজা টেষ্টি। দেখোনকে চিনি পাইছা মানে এটা। চ' গাইছ, ফাইনেলি আৰু আহি পালোঁ, আৰু পাহাৰ ওচৰ পালোহি, আৰু ইয়াতে আহিছে। চ' গাইছ, পাহাৰত আহি দেখি পালোঁ যে ঢেকীয়া চব্জি আছে। চ' লগৰটো ঢেকীয়া চব্জি ছিঙিব লাগি গ'ল। পুঠি মাছৰ জোল, ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ জোল হ'ব আজি। পাহাৰলৈ অহা ফাইদা এইটোকে কয়, এক চিকাৰ মে দো নিহাৰ, এক গুলি মে দো চিকাৰ। লাগি যা, লাগি যা এতিয়া ঢেকীয়া চিঙাত। মাৰগুলি খুৰি লোৱাটো মাৰগুলি কেলা। এডাল মান এনে উঠাই লৈ গ'লে হৈ গ'ল ন। আৰু এয়া চব্জি চিঙা হৈ গ'ল। এতিয়া বিচাৰিব লাগে খৰি বিচাৰিবহে আহিছিলোঁ, কিন্তু খৰি ল'বাহে, কিন্তু চব্জি আগত ছিঙি ল'লোঁ। আৰু চব্জি মেইন, তাৰ পাছত খৰি। চব্জি নহ'লে কেনেকা, চব্জি পাছত খৰি অট'মেটিক আহি যাব। চ' গাইছ, এতিয়া উঠি আহিছোঁ পাহাৰৰ ওপৰত, আৰু কেইডালমান খৰি বিচাৰি লওঁ, পাওঁ নে নাপাওঁ চাওঁ। পূৰা জংঘল দেই বাবা।
একডাল বুকি লৈ আহি আছোঁ পাহাৰৰ পৰা চ' আহি পালোঁ তললৈকে একডাল খৰি লৈ আহি পালোঁ ৰ অকণমান ইয়াতে জিৰাই লওঁ ফাইনেলি পাহাৰ এৰি যাম আৰু হৈ গ'ল ট্ৰেক্টৰতহে আহিম বহিব লগা আছিলে কিন্তু ট্ৰেক্টৰখন আমাক এৰি গ'ল যে লগ নাপালোঁ সেইকাৰণে উপায় নাই এক টুকুৰা বুকি লৈছোঁ আৰু নিয়মৰ কাৰণে এনে ভালে A few moments later. ত' গাইজ ফাইনেলি বিয়াৰ ঘৰত আহি পালোঁ আৰু ৰাইজে ইয়াতে বৰ্তমান ট্ৰেক্টৰখনো আহি পাইছে আৰু খৰি ফালি আছে আমিও আহি পালোঁ আৰু গধূলিও হৈছেগৈ আৰু Two hours later. চ' গাইজ মানে পাহাৰৰ পৰা যোনটো নেকি কচু ঢেকীয়া লৈ আহিছিলোঁ ন সেইটো মই আজি বনাই খাম বেলেগ ষ্টাইলত মানে ব্ৰইলাৰ মাংস মানে ব্ৰইলাৰ পিঠটো লৈ আহিছোঁ তাৰ লগত পুৰা বাঁহৰ চুঙাত দি বনাই খাম কেনেকুৱা লাগে চাম বাৰু আজি ট্ৰাই কৰি চাম চ' গাইজ সম্পূৰ্ণ প্ৰচেছটো চাই যাব কেনেকুৱা লাগে ভাল লাগিলে কৈ দিব আৰু এয়া কচু ঢেকীয়াখিনি মই আগতে চফা কৰি ৰাখি ধুই ৰাখিছোঁ এতিয়া ব্ৰইলাৰ মাংসখিনিৰ লগত পূৰা মিক্স কৰিম আৰু এয়া হালধি আৰু এয়া নিমখ আৰু এয়া আদা নহৰু জালুক মছলা মছলি পূৰা জলকীয়া বুটি লোৱা আৰু অকণমান ঢালি দিম মিঠাতেল আৰু এতিয়া এইখিনি পূৰা মিক্স কৰি লওঁ ভালকৈ আৰু এয়া কেঁচা ধনিয়া কেইডালমান কাটি দিছোঁ লগতে এইটো হ'ল কেঁচা ৰচুন আৰু পূৰা মিক্সিং হৈ গ'ল এতিয়া ভৰাম বাঁহৰ চুঙাত A few moments later. চ' গাইজ ফাইনেলি এতিয়া পকি গ'ল আৰু এতিয়া ওলাব লাগিব
মজা বহুত টেষ্টি so tasty so এতিয়া হৈ গ'ল ভাত খাব টাইম so guys ভিডিঅ'তে আজিলৈ ইমানে যদিহে চাই ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইটো এটা গাজৰ চাটনি লগতে আৰু ইফালে আলু লফা বইল আৰু এইটো মোৰ বেবি ডল